নিজৰ মা দেউতাক পাহৰি যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ চিন্তা মূৰত ভৰাই লৈছা তেন্তে অতি দুখ মনেৰে কওঁ যে তুমি ধ্বংস হ'বলৈ বাকী নাই। নিজৰ কেৰিয়াৰক লৈ মানুহে ইমান গুৰুত্ব নিদিয়ে। কোন শকত কোন ক্ষীণ কোনে কাৰ লগত ঘূৰিছে কি খাইছে সেইবোৰে গুৰুত্ব দিয়ে আজিকালি। আনৰ বয়ফ্ৰেণ্ড বুলি জানিও চেনি দি থকা কেইজনীক কৈছো বেলেগৰ চুৱাপাত চেলেকিবলৈ লাজ নালাগে নে? No! God, please, no! No! পৰীক্ষাত পেপাৰ 1 ঘণ্টাতেই কমপ্লিট হৈ যায়। বাকি 2 ঘণ্টা ইজ্জত বচাবলৈহে বহি থাকো। ইনবক্সত চেনি দিয়াতকৈ 1 কেজি চেনি কিনি ঘৰতে দিবাচোন। অন্তত মায়ে ভাল পাব। যেতিয়া মোৰ ৰাতি টোপনি নাহে তেতিয়া ভাবো মই কাৰোবাৰ প্ৰেমত পৰিছো নেকি। অলপ পিছত মনত পৰে মই দিনত শুইছিলো সেই কাৰণে টোপনি অহা নাই। ই বেটা পাক্কা ধুলাই খাব আজি। ইয়াৰ দেউতাকৰ ৰাস্তা। বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰক, কমেন্ট কৰক, শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক। Subscribe right here. 좀 어려웠어요. 벅띵